বন্ধু বান্ধৱীসকল পুনৰ এবাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো। আজি আমি কথা পাতিম যদি সাগৰৰ পানীবোৰ নোহোৱা হৈ যায় তেতিয়াহ'লে কি হ'ব। তো বলক ভিডিঅ'টো চাবলৈ আৰম্ভ কৰোঁ। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে জানেনে পৃথিৱীৰ সকলোতকৈ গভীৰ পইণ্টটো যে মাৰিয়ানা ট্ৰেঞ্চ হয়, যিটো নেকি 11 কিলোমিটাৰ গভীৰ হয়। আৰু মানি লওক সেই পইণ্টটোত কিবা কাৰণে এটা প্ৰকাণ্ড ফাট মেলি আমাৰ পৃথিৱীৰ সকলোবোৰ সাগৰৰ পানী সেইফালে গতি কৰিব ধৰিলে আৰু পৃথিৱীৰ সাগৰৰ পানীবোৰ নাইকিয়া হৈ গ'ল, তেতিয়া কি হ'ব জানেনে? আচলতে আমাৰ পৃথিৱীখনত মুঠ কিমান পানী আছে আপোনালোকে স্ক্ৰীণত দেখিব পাইছে। আৰু যেতিয়াই পৃথিৱীৰ সাগৰৰ গোটেইবোৰ পানী শেষ হ'বলৈ ধৰিব, তেতিয়াই আমাৰ সকলোবোৰ জাহাজে এখন মৰুভূমিৰ নিচিনা জেগাত আবদ্ধ হৈ পৰিব। লগতে যিমানবোৰ সাগৰৰ তলিৰ জীৱ জন্তু থাকিব সেই সকলোবোৰো মৰুভূমিৰ নিচিনা ঠাইত আবদ্ধ হৈ পৰিব আৰু মৃত্যুমুখত পৰিব। কিন্তু মেইন ঘটনাটো এতিয়া আৰম্ভ হ'ব, কাৰণ সাগৰবোৰে আমাৰ ধুনীয়া পৃথিৱীখনৰ টেম্পাৰেচাৰ মেইনটেইন কৰি থাকে, পৃথিৱীখনক বেছি গৰম হোৱাৰ পৰা দূৰত ৰাখে, সূৰ্যৰ গৰমৰ ভাৱবোৰ সাগৰবোৰে কমায়। আৰু সাগৰৰ পানী যদি একেবাৰে নাইকিয়া হৈ যায় তেন্তে পৃথিৱীত অকস্মাতে গৰম বাঢ়িবলৈ ধৰিব, গ্ল'বেল টেম্পাৰেচাৰ বহুত বাঢ়িবলৈ ধৰিব। আৰু ইয়াৰ ফলত যিহেতু পৃথিৱীখন মৰুভূমিত পৰিণত হ'ব, সেইবাবে তেতিয়া পৃথিৱীৰ ৱাটাৰ চাইকেলটো নোহোৱা হৈ যাব, যাৰ ফলত ভৱিষ্যতৰ পৃথিৱীত বৰষুণৰ সৃষ্টি নহ'ব। আৰু বৰষুণ নিদিয়াৰ ফলত গোটেই পৃথিৱীখন শুকাই যাব আৰু তাৰে ফলত পৃথিৱীৰ মানুহে কেতিয়াও খেতি বাতি কৰিবলৈ নোৱাৰিব। আৰু পৃথিৱীৰ সাগৰবোৰ নোহোৱা হোৱাৰ কেইদিনমানৰ পাছতে মানুহবোৰে গৰমৰ ফলত বা খাব নোপোৱাৰ ফলত আৰু নাইবা প্ৰধানকৈ পানী নোহোৱাৰ ফলত মৃত্যুমুখত পৰিব। তো দেখিলে আপোনালোকে আমাৰ পৃথিৱীত থকা সাগৰবোৰ যে কিমান দৰকাৰী। তো বন্ধু বান্ধৱীসকল, আজি এই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু পাছলৈ এনেধৰণৰ ভিডিঅ' চাবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।